হয়, আজি আমাৰ কেম্পেইন 4:30 বজাত শেষ হ'ব। তো আজি আমি লাষ্ট বাসুগাঁও প্ৰাইমাৰী কমিটিৰ ভিতৰত এখন 4টা ৱাৰ্ড আছে। এই 4টা ৱাৰ্ডত আমি পেডেল যাত্ৰা কৰিম, অলপ ৰাইজৰ লগত দেখা কৰিম। সেইকাৰণে আজিৰ এই প্ৰগ্ৰামটো লৈছে। তো গতিকে আমি আশাবাদী আমাৰ 13 চিৰাং যিটো সমষ্টি, এই 13 চিৰাং সমষ্টিত ইতিমধ্যে আমি জিকি যোৱা বুলি আমাৰ বুথ লেভেল কমিটিৰ পৰা আমি ৰিপৰ্ট পাইছোঁ। তো গতিকে আজি আমি যিটো পেডেল যাত্ৰা কৰিম, ইয়াত মানে আমি বিজয় উৎসৱ পালিম আৰু লগতে ৰাইজৰ পৰা আমি ভোটো বিচাৰিম। ইতিমধ্যে দেখা গৈছে BPF-ৰো বাইক ৰেলী চলিছে আৰু লগতে UPPL-ৰো ৰেলী হ'বলৈ গৈ আছে। এক প্ৰতিযোগিতামূলক অনুষ্ঠান হ'বলৈ গৈ আছে, কি ক'ব? নাই, প্ৰতিযোগিতাটো এইটো নিশ্চয় হ'ব। তেওঁলোকেও কৰিছে, আমিও কৰিম, BJP-ও কৰিব, গণ সুৰক্ষা পাৰ্টীও কৰিব। এইবিলাক ছিষ্টেম আছেই, যিহেতু আমি কৰি আছোঁ, তেওঁলোকে কৰক, কথা নাই। আমাৰতো ইতিমধ্যে বাইক ৰেলী হৈ গ'ল। নিয়াৰ এবাউট 10,000 বাইক আমাৰ ইতিমধ্যে চিৰাঙত আমি বাইক ৰেলী কৰি পেলাই দেখাইছোঁ। আৰু ইয়াৰ ওপৰত কোনেও নোৱাৰে। তেখেতসকলক মই দেখিবলৈ পাইছোঁ এতিয়া 300টা মানেহে বাইক এতিয়া আছে তেওঁলোকৰ, মই এইখিনি দেখিবলৈ পাইছোঁ। হয়, মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অহা হ'ব লগা যিটো 10 তাৰিখৰ নিৰ্বাচন, এই নিৰ্বাচনত তেখেতসকলে বিপুল ভোটত আমাৰ UPPL দলৰ ট্ৰেক্টৰ ছবিত ভোট দান কৰিব, এইখিনি মই আশা ৰাখিছোঁ। সকলোকে তেওঁলোকে যাতে 10 তাৰিখত ৰাতিপুৱাই 12টা বজাৰ আগতে আহি পেলাই যাতে শান্তিপূৰ্ণভাৱে তেওঁলোকে যাতে ভোটদান কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আজিতো আমি ইমান গেডাৰিং কৰা নাই, অকল মানে আমি যিহেতু অকল বাসুগাঁও প্ৰাইমাৰী, তো গতিকে আমি নিয়াৰ এবাউট 1,000 আমি টাৰ্গেট কৰিছোঁ। ইয়াত আমি বেছি কি কৰা নাই। তো গতিকে যোৱাকালি এখন ওদালগুৰি আৰু বাক্সাত ইতিমধ্যে ভোটদান হৈ গ'ল। তাতে যিটো ৰাইজৰ সঁহাৰি আমি দেখিছোঁ আৰু যিটো আমি এতিয়া পাইছোঁ, যে আমি শুনি আছোঁ, তাত আমাৰ টোটেল 10টা সমষ্টি আছে ওদালগুৰিত, 11টা সমষ্টি আছে বাক্সাত। তাৰে টোটেল হয় 21টাৰ মাজত আমি 15টা জিকিবলৈ সক্ষম হ'ম বুলি আমি ৰিপৰ্ট পাই আছোঁ যোৱাকালি হোৱা নিৰ্বাচনত।